I don't know where I am, I don't know where you take me, I don't know where you take me. I just follow your trail and I'm losing your mind and I'm losing your head. Let me escape from this love, cause I'm a prisoner. Hi everyone, welcome back to my channel. মই বনাইছো আপোনালোক সকলোকে মোৰ চেনেল ষ্টে পজিটিভ উইথ বনাইছিলো স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো কুশলে আছে, ঘৰতে আছে। আজি মই এই ভিডিঅ'টোত এটা ধুনীয়া বস্তু দেখাম। মোৰ কাৰণে এটা বহুত ভাল ধুনীয়া বস্তু আনিছে মোৰ হাজবেণ্ডে, আৰু অৰ্ডাৰটো আহি অনলাইন অৰ্ডাৰ দিছিলো আৰু আজি মই ৰিচিভ কৰিলো। আহকচোন কিন্তু আনবক্সিং কৰিব মোৰ মিষ্টাৰে। আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰো। তো স্টার্ট কৰিছো। এইটো সাধাৰণ পুৰা সিল পেক। এইটো আমি আমাজনৰ পৰা অৰ্ডাৰ কৰিছিলো। এতিয়ালৈকে আমি সিলটো খোলা নাই। আনবক্সিং মানে আনবক্সিং বুলি কৈছো, কিন্তু আমাৰ অসমীয়াত এইটো খুলি দিম আৰু খুলি চাও কি আহিছে, নহয় জানো? I don't know where I am, I don't know where you take me, I don't know where you take me. I just follow your trail and I'm losing your mind and I'm losing your head. Let me escape from this love, cause I'm a prisoner. I just want to look my way and never back to you. এটা হ'ল ট্ৰাইপড। মই শ্ৰীমতীৰ কাৰণে অৰ্ডাৰ কৰিছিলো। এতিয়া চাওঁ আহকচোন কেনেকুৱা। এইটো ওজনটো কিন্তু ভাল, ওজনটো ঠিকে আছে, ভাল আৰু অলপ ষ্ট্ৰং নিচিনা লাগিছে বস্তু। আৰু মেইন কাৰণটো কাৰণে কি, এডাল অৰ্ডাৰ কৰা, এডাল মেক ইন ইণ্ডিয়ান ব্ৰেণ্ড হয়, ওচাকা কোম্পানী। আপোনালোকে শুনিছে চাগে ওচাকা কোম্পানী। I don't know where I am, I don't know where you take me, I don't know where you take me. I just follow your trail and I'm losing your mind and I'm losing your head. Let me escape from this love, cause I'm এডাল আমাৰ হ'ল ষ্টেণ্ডডাল, ট্ৰাইপড ষ্টেণ্ড। এডাল মই চাইড কৰি লওঁ। আৰু নেক্সট আৰু এটা আইটেম নেক্সট আইটেম আমি চেক কৰি লওঁ। এইটো হৈছে ৰিং লাইট, ওচাকা কোম্পানীৰ ৰিং লাইট। তো আমি এইটো এতিয়া আনবক্সিং কৰি চাওঁ। এইটো হৈছে আমাৰ ৰিং লাইট। এইডাল আপোনাৰ 12 ইঞ্চৰ ৰিং লাইট। আৰু এইটো দেখিছেনে, এই লগোটো মেড ইন ইণ্ডিয়া। এইটোৰ কাৰণে কিনিছোঁ মই। যিমান যি হ'লেও কাৰোবাৰ ইণ্ডিয়ান ব্ৰেণ্ডকেইটাক আমি অলপ হ'লেও ছাপোৰ্ট কৰিব লাগে। এইটো হৈছে আপোনালোকৰ ৰিং লাইট। তো প্ৰথমতে আমি চেক কৰি লওঁ ক'ৰবাত কিবা ভঙাটো নাই। ঠিক সেই ভঙাটো নাই। অ'কে, এতিয়া এইটো জ্বলে নে নাই সেইটো মেইন কাৰণ, নহয় জানো? এইটো কিনাৰ ৰিজনটোৱে হৈছে অকণ পোহৰটো, যাতে তাই দিনত ভিডিঅ' বনাই ন ৰুমৰ ভিতৰত, তো অলপ লাইটৰ হেৰিটো কম থাকে, লাইটটো কম থাকে। চ' এইটো আনিছিলোঁ আমি। এতিয়া চেক কৰি এইটো জ্বলে নজ্বলে। এটা আমাৰ এটা পাৱাৰ বেংক আছে, মই এইটো জাষ্ট এইটো লগাই চাওঁ। অ'কে, লাগি গ'ল। এই পিছফালে এতিয়া চুইচ আছে, চাওক ইয়াত এইটো অন অফ। এইটো বটন হ'ল আপোনাৰ যিটো তাৰ পোহৰটো কম বেছি কৰিব পাৰে, কাৰণ মাজৰটো হ'ল বেলেগ বেলেগ পোহৰ দিবৰ কাৰণে, বেলেগ বেলেগ কালাৰ আপোনালোকে দেখিব এতিয়া। এইখিনি পোহৰ চলি আছে। আৰু নেক্সট আপোনাৰ এইটো কালাৰটো চেঞ্জ কৰিব পাৰি। এটা কালাৰ, দুটা কালাৰ, এই তিনিটা কালাৰ আছে। ঠিক আছে, গোটেইখিনি চলিলে, গোটেই ঠিকে আছে। আমি এতিয়া ট্ৰাই কৰিম। এইটো খুলি দিলোঁ, মই এইটো চাইড কৰি দিওঁ আৰু এইটো এতিয়া চাওঁ ইয়াত ইনষ্টল কেনেকৈ কৰে। এইটো মই চাইডত ৰাখিছোঁ। I don't know where I am, I don't know where you take me, I don't know where you take me. I just follow your trail and I'm losing your mind and I'm losing your head. Let me escape from this love, cause I'm a prisoner. I just want to look my way and never back to you.
দেখিলো না আমাৰ ৰিং লাইটটো আমি আনিছিলোঁ গোটেইখিনি ইনষ্টল কৰি দেখুৱালোঁ ৰিং লাইটটো আচলতে ওচাকা কোম্পানীৰ ওচাকাটো এটা ইণ্ডিয়ান কোম্পানী ৰিং লাইটটো অনাৰ এটাই কাৰণ ৰিং লাইটটো আনিলে মোৰ মানে হাত দুখন বিষ হৈ যায় গম পাইছেনে আমাৰ শ্ৰীমতী ভিডিঅ' কেমেৰামেন হৈ এতিয়া তেওঁৰ নিজৰ মন আছে কেমেৰাত উঠিবলৈ জানেনে ভিডিঅ' কৰিব ইণ্টাৰেষ্ট আৰু সদায় কয় মোক মই বেক কেমেৰাত মোক থৈ দিয়া আৰু সেইকাৰণে মই ৰিং লাইট আজিৰ পৰা আমি দুটা একেলগে ভিডিঅ' কৰিব পাৰিম হয় নাই ক সেইটো হয় বাট ষ্টিল এইটো অনাৰ পৰা মোৰ অলপ লাভ হৈছে কাৰণ মই মানে কেমেৰাটো ধৰি ৰখি থাকিব নালাগে আৰু এটা ভিডিঅ' কিমান বাৰ আপোনালোকে শ্বুটিং কৰিব লাগে গম নাপায় হাত বিষাই যায় বুজিছে এতিয়া আনিছোঁ আমি এইটো চেক কৰি চাওঁ ঠিক আছে এতিয়া এই ভিডিঅ'টো আমি ৰিং লাইটটোত এভৰিথিং ইনষ্টলড আমি কেমেৰাটো বা আমাৰ মোবাইলটো ৰিং লাইটতে আমি হেৰি কৰি দিছোঁ লগাই দিছোঁ আৰু এতিয়া ৰিং লাইটটো অন হৈ থকা নাই এতিয়া চাওক আপোনালোকে আমাৰ পোহৰটো কেনেকুৱা হৈ আছে মানে আপোনালোকে পোহৰ যিখিনি আছে পোহৰ পৰিমাণে ৰিং লাইটটো অফ কৰা এইটো ফটো হয় নাই ভিডিঅ' আৰু এতিয়া আমি ৰিং লাইটটো অন কৰি ভিডিঅ' কৰি চাম এতিয়া নেক্সট আমি অন কৰিবলৈ চাম কেনেকুৱা আপোনাৰ যিখিনি লাইটটো সাফিচিয়েন্ট হৈছে নাই বা কিমান চেঞ্জেছ আহিছে কিন্তু চেক কৰিম ঠিক আছে ওকে ষ্টাৰ্ট সেইটো উইথ ৰিং লাইট এতিয়া আমি ৰিং লাইটটো অন কৰিছোঁ এইটো ৰিং লাইটটো অন কৰি আমি এইখিনি ভিডিঅ' শ্বুট কৰিছোঁ গতিকে আমি নিজেও ফিল কৰিছোঁ আমি নিজেও ফিল কৰিছোঁ মানে আপোনাৰ লাইটটো বহুত বাঢ়ি গৈছে আৰু বাকীখিনিতো আপোনালোকে নিজে দেখিছে কিমান ডিফাৰেঞ্চটো হয় আৰু যদি আপোনালোকো আমাৰ নিচিনা বিগিনাৰ্ছ হয়নে আৰু যাৰ ইণ্টাৰেষ্ট আছে ফটো মাৰিবলৈ অকল মানে ইউটিউবত ভিডিঅ' বনাবলৈ নহয় আমি যেতিয়া য'ত ফুৰিব যাওঁ নহয় মানুহ বিচাৰি থাকোঁ মানে ফটো মাৰিবলৈ সেইকাৰণে যদি আপোনালোকক টাইপৰ ষ্টেণ্ড এটা লাগে হয়নে টাইপৰ এটা লাগে আৰু এটা ৰিং লাইট লাগে আমাৰ নিচিনাকৈ তেতিয়াহ'লে আপোনালোকে কিনি ল'ব পাৰে বহুত ৰিজনেবল প্ৰাইচ হয়নে আৰু মেড ইন ইণ্ডিয়া হয় এইটোৰ দামটো হ'ল আপোনাৰ 1750 টকা অনলি আৰু আমি তাতকৈ বেছি 1750 আৰু এতিয়া ইয়াৰ মানে লাইটৰ বেলেগ বেলেগ কেইটামান হেৰি আছে কালাৰ আছে হোৱাইট অকণ ৰেডিছ এটা আছে আমি চেক কৰি চাওঁ দেই মই আৰু এটা কথা কওঁ ন কি আছিলে কথাটো পাহৰি থাকিলোঁ আৰু বেলেগ ৰিং লাইটবোৰৰ ইমান দাম হয় নাই কয় এইটোতো ৰিজনেবল প্ৰাইচতে আমি ভালকৈ পাই গ'লোঁ হয় নাই এতিয়া আমি কালাৰকেইটা চেঞ্জ কৰিম দেই আপোনালোকে ৰখি ৰাখক এইটো আমাৰ ফাৰ্ষ্ট কালাৰ এইটো সেকেন্ড কালাৰ থাৰ্ড কালাৰ এইটো ইয়েলো হয় এইটো হোৱাইট এইটো অলপ ব্লুইছ টাইপৰ সো ওভাৰঅল নট বেড এইটো কমাব পাৰি দিছে ন আপোনালোকে কমি আহিছে যিমান লাগে পোহৰ আপোনালোকে আপোনাৰ নিজৰ হিচাপত মতে যিমান লাগে কমাব পাৰে ঠিক আছে এইটো যিমান লাগে বহাই ল'লোঁ ইমানখিনি জৰুৰী দৰকাৰ সিমানখিনি আপোনালোকে লৈ লওক ওভাৰঅল মোৰ ফালৰ পৰা ভালেই লাগিলে বস্তুটো বেয়া নহয় দেই আৰু ষ্টেণ্ডাৰ্ড বহুত ভাল তো ফৰ দ্য ষ্টেণ্ড থাম্বছ আপ আৰু যদি আমি বাহিৰত ফটো মাৰিব যাওঁ তেতিয়া ৰিং লাইটটো আমি খুলিয়ে যাম হয় নাই ক যদি আপুনি বাহিৰত মানে অকল এইটো ইউজ কৰিব বিচাৰে তেতিয়া ৰিং লাইটটো আপোনাৰ দৰকাৰ নাই উইদাউট ৰিং লাইট ষ্টেণ্ডাৰ্ড লৈ যাওক ধুনীয়াকৈ ফটো উঠক ভিডিঅ' কৰক যি কৰে কৰক গুড ঠিক আছে দেন নেক্সট আমি শ্বেয়াৰ কৰিলে আমাৰ ভিউটো আমাৰ ফালৰ পৰা ভালেই লাগিল দামটো কম আৰু এইটো আমাৰ একো হেৰি নহয় দেই স্পনসৰ্ড ভিডিঅ' নহয় আপোনালোকে মন গ'লে কিনিব পাৰে মন নগ'লে নিকিনিব পাৰে বাট আমি জাষ্ট এক্সাইটেড আছিলোঁ ভাবিলোঁ আমাৰ ফেমিলিটোৰ লগতো শ্বেয়াৰ কৰি দিওঁ তো এইকাৰণে আমি জনালোঁ ন কাৰণ আপোনালোকে মানে যেতিয়া আপোনালোকে নেটত চাব বহুত ধৰণৰ এনেকুৱা ৰিং লাইট পাব সেই ৰিং লাইটটোত পৰা আপোনালোকে ভাবিব এইডাল ভাল নে বেয়া কেনেকুৱা আহে কেনেকুৱা নাহে তো আমিও সেইটো হিচাপে আমাৰ চিন্তা লাগি আছিলে ভাল হ'ব বেয়া হ'ব আমি অৰ্ডাৰটো কৰিলোঁ অৰ্ডাৰটো কৰি হ'লে আপোনালোকক জনাই দিওঁ কেনেকুৱা হয় কাৰণ আপোনালোকে অলপ যদি আপোনালোকে কিনিবলৈ মন কৰিছে এটা ৰিং লাইট ন তো আপোনালোকে আমাৰ ৰিভিউটো চাব আৰু এইটো অপিনিয়নটো মানে আমি যিটো ফিল কৰিছোঁ সেইটো কৈছোঁ গতিকে আপোনালোকে যদি ভাবে যে লাগে তেতিয়াহ'লে আপোনালোকে কিনি ল'ব পাৰে ষ্টেণ্ডাৰ্ডটো বহুত ভাল হয় ষ্টেণ্ডাৰ্ড বহুত ভাল হয় আৰু বহুত ওখও হয় ন এইটো তোমাতকৈ ওখ মোতকেও ওখ হৈছে চাওক না তেওঁতকেও ওখ হয় এডাল অলমষ্ট মোৰ মতে 8 ফুট 9 ফুট মান ওখ হ'ব গতিকে হাইটটো লৈ একো প্ৰব্লেম নহয় হাইটটো চাফিচিয়েণ্ট হাইট হয় যিকোনো হাইটত আপোনালোকে থিয় হৈ কৰিলেও কৰিব পাৰে বা বহি পেলাই যি কৰিলে আপোনালোকে কৰিব পাৰিব আৰু এইটো আপোনালোকে কাৰেণ্টত ডাইৰেক্টলি কানেক্ট কৰিব পাৰিব আদাৰৱাইজ আপুনি যিটো আমাৰ হেৰি আছে ন পাৱাৰ বেংকটো চাৰ্জ কৰিলেও চাৰ্জ কৰি এইটো ইউজ কৰিব পাৰিব একো প্ৰব্লেম নহয় ঠিক আছে দেন অল ভিউৱাৰ্ছ আমি আকৌ লগ পাম আমাৰ নেক্সট ভিডিঅ' আৰু নেক্সট ভিডিঅ' পাই এখেত আহিব দেই নাই মোৰ টাইম ইমান নাই দেই আমাৰ হেৰি তো কি কৰোঁ দেই আমাৰ এই এতিয়া নিজে নিজে ভিডিঅ' বনাই থাকিব আপোনালোকক দিব যি হওক এতিয়া আমি আহোঁ
পুনৰ কেতিয়াবা লগ পাম আৰু আপোনালোকৰ যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে দুজনক একেলগে তেতিয়াহ'লে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি চাইডতে থকা বেল আইকনটো প্ৰেছ কৰি দিব সেনেকৈ দিওঁ ধন্যবাদ ঠিক আছে কিয় নকৰিব যদি আপোনালোকে ভাল ভাল ভিডিঅ' সবেই পায় সবেই যদি ভিডিঅ'বোৰ ভাল লাগে নিশ্চয় কৰিব নহয় জানো তো টিল দেন সি ইউ বাই বাই আকৌ লগ পাম হা বাই বাই